এই ৰকি, নুঠকেলে হা? ইমান দেৰি শুই আছ যে? ইফালে বেলি আহি মূৰৰ ওপৰত পালেহি। উঠ উঠ। ৰবাচোন মা, গোটেই ৰাতিটো শুই শুই ভাগৰ লাগি গৈছে, আৰু 10 মিনিট জিৰাই লওঁ। উঠ উঠ, নহ'লে মই এতিয়া পানী ঢালি দিমহি আনি। সোনকালে উঠ। ইছ ৰাম, মানে শান্তি নাই আৰু দেই। হাই ঐ। মা, তুমি মোক কথা এটা কোৱাচোন, মোক দেখাত ভগৱানৰ নিচিনা লাগে নেকি বাৰু? নাই, নালাগে। তোমাক দেখোন ধুনীয়া সৰু ল'ৰা নিচিনাই লাগে। কিয় সুধিলা? নহয় মানে, মই গ'লে লগৰকেইটাই কয়, হে ভগৱান, আকৌ আহিলি। সেইবাবেই সুধিলোঁ তোমাক। নাই সিহঁতি এনেইতো ধেমালি কৰে চাগে। হ'ব উঠ উঠ, মই চাহ বনাওঁগৈ। ৰমেনক ফোন এটাকে কৰি পুখুৰী পাৰলৈ মাতোঁ, অকণমান আড্ডা দিওঁগৈ। হেল্ল'। হেল্ল'। ৰমেন, ক'ত আছ তই? শুই উঠিলি? হা, কেতিয়াবাই উঠিলি? হে, মই এতিয়া উঠিছোঁহে। বাৰু পুখুৰী পাৰলৈ আহচোন, কথা এটা আছে এনেই অকণমান। মা, মা, মই অকণমান ওলাই যাওঁ দেই। লা 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 লা। শ্যাম কানু ঘৰৰ বাহিৰত নাযাবা, পাবজি ফ্ৰী ফায়াৰ ভৰাই থৈছো, ঘৰতে থাকিবা। চিনৰ দৰে নহয় ধনী, আমি যে দুখীয়া। কৰোণা ভাইৰাছ লাগি গ'লে অৱস্থা হ'ব বেয়া। কি যে বেমাৰটো আহিল আৰু দেই। বাহিৰলৈ ওলাই যাব নোৱাৰি, ভালকে এনজয় কৰিব নোৱাৰি। কি যে হ'ব আৰু দেই। ঐ, কি কৰি আছ? হা, অকলে অকলে? ৰমেন, আহিলি? আহ বৰ ইয়াতে, কিনো কৰিবি আৰু ঘৰৰ ভিতৰত সোমাই সোমাই আমনি লাগিছে, সেইকাৰণে ওলাই আহিলো। বহ ইয়াতে। আৰু ক, কি গাই আছিলি ন তই এতিয়া? কিনো কবি আৰু, ঘৰতে সোমাই সোমাই আমনি লাগিছে, ওলাই আহি গান এটাকে গালো আৰু। কিনো কৰিবি। আৰু এই কৰোণা ভাইৰাছটোনো কেতিয়ানো শেষ হ'ব আৰু দেই। স্কুল কলেজো বন্ধ, ওলাইও যাব পৰা নাই। অলপ এনজয় কৰিম বুলি ভাবিছোঁ, তাকো পৰা নাই। 12টা বজাৰ পৰাই লকডাউন। কিনো কৰিবি আৰু দেই। হয় দেই, তই ঠিকেই কৈছ পাই। কেতিয়ানো শেষ হ'ব জানো এই কৰোণাটো। চালা, ধৰিব পৰা হ'লে কিন্তু বৰ বেয়া পিটিলোহেঁতেন দেই। ঠিকেই কৈছ তই। তাক যদি মুখৰ আগত পালোহেঁতেন, ঠেকেচি তাক, ই আকৌ আমাৰ অসম পাহৰি গ'লহেঁতেন। চালা, অসমৰ মানুহ কিমান ডেঞ্জাৰ ই গম পাই গ'লহেঁতেন। ঠিকেই কৈছ তই। আহিলে কৰোণা আহিলে, ঘৰতে সোমালো আমিবোৰ, কি যে দিন আহিল ৰমন, ঐ বাহিৰলে ওলাব নোৱাৰো, পুলিচে দিয়ে গৰু পিটন। কিনো কৰিবি দোস্তি, সহিব লাগিব প্ৰকৃতি আকৃতি। বুজিছ ৰমেন, প্ৰকৃতিৰ ওপৰত মানুহে যিমান অত্যাচাৰ কৰিলে নহয়, এতিয়া প্ৰকৃতিয়ে সেই অত্যাচাৰ আমাক কৰিব, বুজিছনে? দোস্ত, ঠিকেই কৈছ। ইমানবিলাক গছ গছনি কাটি শেষ কৰি দিলে, এতিয়া আকৌ আমি অক্সিজেনৰ কাৰণে হাহাকাৰ কৰি আছো। তাৰ সলনি যদি গছ গছনি নাকাটি যদি গছ গছনি ৰুলেহেঁতেন, চাচোন আমি এতিয়া অক্সিজেনৰ কাৰণে ইমান হাহাকাৰ কৰিবলগীয়া নহ'লহেঁতেন নহয়। হয় দোস্ত, তই ঠিকেই কৈছ। এতিয়া আমি উঠি অহা প্ৰজন্মই নতুনকৈ আকৌ গছ গছনি ৰুই প্ৰকৃতিক আকৌ জীয়াই তুলিব লাগিব, নহয় জানো ৰমেন? তই কি ক? হয় দে, তই ঠিকেই কৈছ। আমি এই পদক্ষেপটো ল'ব লাগিব, বুজিছ? বাৰু হ'ব দে, বহুত টাইম হ'ল, আমিও ঘৰলৈ যাওঁ আৰু বৈ। বৈ
ঘৰলৈ গৈ ভাত পানীকেইটা খাই আকৌ অলপ পাছত ওলাই আহিম আৰু কিমাননো ঘৰতে সোমাই থাকিবি। আপোনালোকেও ঘৰতে সোমাই থাকিব দেই, অনবৰতে বাহিৰলৈ ওলাই নুফুৰিব বিনা কাৰণত। ঘৰতে থাকক, সুৰক্ষিত থাকক। আৰু আমাৰ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু নতুন নতুন ভিডিঅ' আমি আপলোড দি থাকিম, আপোনালোকে চাই থাকিব পাৰিব। বাই বাই দোস্তো।